অনলাইন চেনেললৈ আপোনালোকক ধন্যবাদ জনাইছোঁ। আজি মই তোমালোকৰ মাজত এটা ভিডিঅ' লৈ আহিছোঁ। DHSৰ এডমিট কাৰ্ড কেতিয়া দিব আৰু এক্সাম কেতিয়া হ'ব, এইটো বিষয়ে তোমাৰ মাজত জনাবলৈ বিচাৰিছোঁ। আৰু অফিচিয়েলভাৱে কোনো ধৰণৰ নটিচ অহা নাই এতিয়ালৈকে। সদস্য পোষ্টৰ গ্ৰেড 3 আৰু 4 যিবিলাক বাকী আছে এক্সাম কেতিয়া হ'ব, এইটো তোমালোকৰ মাজত দেখুৱাই আছোঁ। কোনো ধৰণৰ অফিচিয়েলভাৱে নটিচ অহা নাই এতিয়াও। অতি সোনকালে হ'ব এক্সাম। এই নৱেম্বৰ মাহত হোৱাত বহুত চান্স আছে এক্সাম। এইটোৱে আৰু আপোনালোকৰ যেতিয়া আহি যাব এডমিট কাৰ্ড তোমালোকক মই দেখুৱাম ভিডিঅ'ৰ জৰিয়তে। আজি এইটোৱে কোনো ধৰণৰ নটিফিকেশ্যন অহা নাই অফিচিয়েলভাৱে। এইটোৱে আজিৰ ভিডিঅ'। আৰু জয় অনলাইন চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব। এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিব আপোনালোক। প্লিজ ছাবস্ক্ৰাইব কৰিব। আজিৰ ভিডিঅ' ইমানেই। থেংক ইউ ছ' মাছ।